फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। तो आज बार शूटिंग आसे मीन्स इने आपलोके गानबोर देखिए थाके बार भिडिओसबोर आज अकमान भालके एटा शूटिंग करिब पारे हेकारणे बार शूटिंग तो कर आसे बा कसुन बा मेरा पानी आरो हेकारणे आज बहुत जल्दी उठिबलगिया होइसे 5টা मानते हेया। तो आज मैं अपना देखाई থাকিম बाय आज केनेके शूटिंग करे आरो की है ब्लॉगটোতে চাই থাকিব। तो गाइस এতিয়া মই গা পা ধুই আহিলো আৰু কেটামানহে মাত্ৰ কাম আছে যেনেকে আপোনাৰ ভাত চাত খাই লম এতিয়া তাৰপিছত ওলামে। সো বাগ মেকআপ কৰি আছে বলক চাওহি হলে এয়া বা ওলালাই হয় নে পিছে এতিয়া আকৌ বৰষুণ নিদিলে হ'ল নহলে সব হ'ল আৰু পিছে अंकुर दा और या नाजानो नाम तो ज्ञान दा और जोरहाट जोरहाट मेकअप आर्टिस्ट है और मोर बाक माने ये दुजने मेकअप करिले और बाकी हाय दातो कइ दियो हेलो गुड मॉर्निंग 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 मो भय लागिছে जेंगे क्लाउड बो आহি আছে না ভয় লাগিছে উঠে আমার মেকুৰীটো জানো কলে গ'ল फ्रेंड्स अरे 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 तो गाइस এতিয়া আমি আহি আছো আৰু মই অথনি আপোনাক দেখাবলৈ নোৱাৰিলো মেন্স আপোনালোকক মানে দেখাব নোৱাৰিলো মানে মোবাইলৰ বেটাৰীও লো হৈছিল তাৰপিছত কেনেবাকৈ আমি চাৰ্জ কৰিছোঁ তো আৰু এতিয়া আমি তিতাবৰ পালোহি আমি গৈ আছিলোঁ ক'লে মেৰা পানী আৰু মানে মই পাহৰি যাওঁ পাহৰি লগত अंकुर दाও আহিছে আৰু প্লাস মা আহিছে আৰু বাটো আগতে আছে আৰু লগতে আঙ্কেল এজন আহিছে। আমি এটা বেলেগ এটা জেগালৈ পাৰ গ'লো আৰু ইয়াত পানী চানী একেবাৰে নাই কিন্তু আৰু এটা জেগালৈ যাম য'ত পানী আছে আৰু ইয়াৰ কেমেৰা ছেটআপ হৈ আছে আৰু বৰ বোকাটো জেগা বা ক'লে গ'ল বা গম ফাটিছে নে গম লাগিছে নে সেইটো লাগিছে উতলি গৈছে আৰু এইকেইজনেতো আগতে লৈ ল'লে আৰু বাকী বা দেখতে থৈ লওঁ মা এতিয়ালৈকে একো কাম হোৱাই নাই মেনেজমেণ্টতে গৈ আছে আৰু আমাৰ আংকলজন এইফালে গুচি গ'ল আৰু এইখিনিতো দুজন বহি আছে পিছে এতিয়া একো প্লেনো নাই কি কৰিম ইয়াত বহুত গৰম এতিয়া চাহ খোৱা প্লেনিং চলি আছে আৰু এতিয়া চাহটো খাই লওঁ তাৰপিছত আপোনাক মই কৈছোঁ ইয়াত চলি আছে আমাৰ পাৰ্টি আৰু এতিয়া মা মোক লাগে চাহ যিহে ৰ'দ তুমি চাহ খাবা নেকি চাহ খাম ভাগৱ দাদা হাঁ বুলিয়ে কৈ দিয়ক হাঁহে বাৰু দাস মনেৰে বহি আছে মোক কেলৈ বুজি পোৱা নাই খাই আছোঁ সেইটো উদাস মনেৰে বলক আপুনি তালৈ চাওক গাইছ এতিয়া চলি আছে বাৰ পাৰফৰ্মেঞ্চ মেইন টাইম হয় এইটো আৰু আপোনাৰ মই জুম কৰি দেখাইছোঁ আপোনালোকে ভালকৈ চাগে দেখা নাই এয়া এণ্ড নেক্সট তাৰপিছত আমি এটা বেলেগ লোকেশ্যনলৈও যাম চাগে আৰু চ' গাইছ এতিয়া আমি গুচিয়ে আহিলোঁ বিকজ বহুত বেছি গৰম ইমান গৰমত আৰু মানুহ থাকিব নোৱাৰি তো য়েছ তো
গুচি আহিলোঁ ময়ো মানে মিনছ মই বাঁহত এফালে আছে না ময়ো বাঁহ যাবলৈ লাগিছোঁ গোটেইখন কিন্তু ইমানে মিনছ বোকা ভৰিয়ে হেৰি হৈ গ'ল সেইকাৰণে এতিয়া চাফা কৰি দিওঁ এতিয়া ব'লক যাওঁ মই বহুত কাটকৈ ব্লগটো বনাইছোঁ আই ন' বিকজ মিনছ বহুত গৰম আছে তো একো দেখিয়ে পোৱা নাই এক মিনিট ফ'কাছে হোৱা নাই ভালকৈ চ' লেটছ গ' এতিয়া আমি গৈ আছোঁ নিউ লোকেশ্যনত বাৰ প্ৰথম শ্বুটটো হৈ গ'ল সেইটো লোকেশ্যনত আৰু এতিয়া আমি অকণমান খাই বৈ ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ সেইটো লোকেশ্যনত আৰু সেইটো লোকেশ্যন বেছি দূৰ নহয় এনেকুৱা কি মিনছ সিটোলৈ এইখিনিলৈকেতো আহোঁতে পূৰা এঘণ্টাতকৈ বেছি দেৰি লাগি গৈছিল ইয়াত বেছি দেৰি নহয় চাগে হয় নহয় বোলে মই তালৈ আপোনাক এতিয়া তালৈ যাবলৈ দেখাম আমি এটা লোকেশ্যনলৈ আহিছিলোঁ এতিয়া কিন্তু এই লোকেশ্যনটো নহ'ব বুলি ক'লে এতিয়া গাইছ আমি বেলেগ এটা লোকেশ্যনলৈ যাব লাগিব এতিয়া বোলো চ' গাইছ এতিয়া কেইটা মিনছ নেক্সট লোকেশ্যনলৈ আহি গ'লোঁ আৰু ইয়াত ঠিক আছে এইখিনিতে বনাব আৰু এক মিনিটহে আৰু এতিয়া মই অকণমান পানীলৈ যাম একদম বাগৰি যাবলৈ মন গৈছে ভৰালি বাগৰি কৰিবা বাগৰি দিয়া নাযাবা লাইট যাব এতিয়া দেই হেৰি কি কৰি আছে বেছিকে পানী খেল নাথাকিব বা তই কৈছিলি কি কাঠাক আছে এইখিনি ক'ত আছে তই কৈছিলি কি এইখিনি কাঠাক আছে আৰু কিমাননো আছে এতিয়া পানী খাবলৈ আছে চাহ খাবলৈ আছে শুন আৰু বহুত বাকী আছে বেয়া গৰম পায় আৰু বা হৈছে মানে মই যাওঁ ভাই ইয়াত কাম চলি আছে মোৰ কাম যাওঁ বাপৰে এইবোৰ কি বাৰু মইতো যাওঁ পাৰিলে কেঁকুৰা এটা আহি যাওক এতিয়া বা লাষ্ট চিন
একচুৱেলি মই মেইন এইকণ সময় কথা পতা নাই মানে জানো এডিট কৰোঁতে আহি যাব কিন্তু বাৰ আকৌ খেলি মেলি হৈ যাব নাই তো সেইকাৰণে মই একদম কমেই পাতিছোঁ আজি বাৰ নাথাকিলে মিনছ মেনেজ কৰিব নোৱাৰি আৰু বেছিভাগ এতিয়া চব ভাগৰা হৈ আহিছোঁ বহুত ভোকো লাগিছে আৰু টোপনিও ধৰিছে আৰু সেয়া আৰু কণ্ডিশ্যন ত' গাইজ এতিয়া আমি ঘৰ পালোহি অকণমান মুখ হাত চুক হাত ধুলোঁ বহুত বেছি টোপনি ধৰিছে চ' গাইজ আজিলৈকে ইমানেই এক মিনিট so that's all for today guys hope you all enjoyed the video if you enjoy guys like the video and subscribe the channel